অসমত মাখানাৰ খেতি। অসমৰ বিস্তৃত জলাভূমি, বিল আৰু পুখুৰীবোৰত লুকাই আছে এক অমূল্য সম্পদ। এনে এটা শস্য যি স্বাস্থ্যৰ বাবে উপকাৰী, বজাৰত উচ্চ মূল্যৰ আৰু কৃষকৰ বাবে নতুন আয়ৰ পথ মুকলি কৰিব পাৰে। এই শস্যটোৰ নাম হৈছে মাখানা, যাক বিশ্বই আজি ছুপাৰ ফুড হিচাপে স্বীকৃতি দিছে। আজি আমি জানিম মাখানা কি, কেনেকৈ ইয়াৰ খেতি কৰা হয়, অসমত ইয়াৰ সম্ভাৱনা কিমান, আৰু কেনেকৈ এই শস্যই কৃষকৰ জীৱন সলনি কৰিব পাৰে। মাখানা হৈছে ইৰাইল ফেৰক্স নামৰ এবিধ জলজ উদ্ভিদৰ বীজ। এই উদ্ভিদ পুখুৰী, বিল আৰু স্থিৰ পানীত জন্মে। মাখানা বীজ ভজা আৰু ফুলোৱাৰ পিছত যি বগা খৰখৰীয়া খাদ্য তৈয়াৰ হয়, সেয়াই বজাৰত বিক্ৰী হোৱা মাখানা। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, কেলছিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে। ডায়েবেটিছ, হৃদৰোগ আৰু ওজন নিয়ন্ত্ৰণত সহায়ক হোৱাৰ বাবে বিশ্বজুৰি ইয়াৰ চাহিদা বৃদ্ধি পাইছে। মাখানা খেতিৰ বাবে 1 পৰা 2 মিটাৰ গভীৰ পানী থকা পুখুৰী বা বিল উপযুক্ত। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত বীজ সিঁচা হয়। কেইসপ্তাহমানৰ ভিতৰত গজালি ওলায় আৰু পানীৰ ওপৰত ডাঙৰ ডাঙৰ পাত বিস্তাৰ হয়। গছবোৰে 4 পৰা 5 মাহৰ ভিতৰত ফল ধৰে। ফল পকিলে পানীৰ তললৈ নামি যায়। বিশেষ দক্ষতাৰে দুবৰীয়াই সেই বীজ সংগ্ৰহ কৰে। সংগ্ৰহ কৰা বীজ শুকুৱাই, ভাজি আৰু বিশেষ কৌশলে ফুলোৱা হয়। এই প্ৰক্ৰিয়াৰ পিছতহে মাখানা তৈয়াৰ হয়। ভাৰতৰ বিহাৰ ৰাজ্য বৰ্তমান দেশৰ সৰ্ববৃহৎ মাখানা উৎপাদক অঞ্চল। হাজাৰ হাজাৰ কৃষক এই খেতিৰ জৰিয়তে বছৰি লাখ লাখ টকাৰ আয় কৰিছে। দেশৰ লগতে বিদেশতো ভাৰতীয় মাখানাৰ ব্যাপক চাহিদা আছে। অসমত হাজাৰ হাজাৰ হেক্টৰ জলাভূমি আছে। বৰাক আৰু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ বহু অঞ্চল মাখানা খেতিৰ বাবে উপযুক্ত। বিশেষকৈ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, নগাঁও, মৰিগাঁও, ধেমাজি, লখিমপুৰ আদি অঞ্চলত ইয়াৰ সম্ভাৱনা অধিক। মাছ পালন আৰু মাখানা খেতি একেলগে কৰিলে কৃষকে দুগুণ লাভ কৰিব পাৰে। আজিৰ স্বাস্থ্য সচেতন বিশ্বত মাখানাৰ বজাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। নিজৰ ব্ৰেণ্ডত পেকেট কৰি অনলাইন প্লেটফৰ্মত বিক্ৰী কৰিব পাৰি। এমাজন, ফ্লিপকাৰ্ট, বিগ বাস্কেট আৰু নিজা ৱেবছাইটৰ যোগেদি দেশজুৰি গ্ৰাহকৰ ওচৰলৈ পঠাব পাৰি। অৰ্গেনিক মাখানা নামত বিক্ৰী কৰিলে অধিক মূল্য পোৱাৰ সম্ভাৱনা থাকে। অসমৰ জলাভূমি কেৱল প্ৰাকৃতিক সম্পদ নহয়, ই এক অৰ্থনৈতিক শক্তি। মাখানা খেতিয়ে কৃষক, উদ্যোগী আৰু যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব পাৰে।
সঠিক প্ৰশিক্ষণ, বিজ্ঞানসন্মত পদ্ধতি আৰু বজাৰৰ সংযোগ থাকিলে অসমো আগন্তুক দিনত ভাৰতৰ অন্যতম মাখানা উৎপাদক ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰে। জলাভূমিৰ পৰা বিশ্ব বজাৰলৈ এই যাত্ৰাত মাখানা হ'ব পাৰে অসমৰ নতুন সেউজ বিপ্লৱৰ প্ৰতীক।